নমস্কাৰ জনাইছোঁ মোৰ ইউটিউবাৰ বন্ধুসকললৈ। আজি মই আপোনালোকক জনাম যে আপোনালোকৰ 2019-18-19 বাজেটৰ নাম আপোনাৰ সোমাইছে না নাই। যেটো নেকি মন্ত্ৰী আৱাস যোজনাত ঘৰ এতিয়া আপোনালোকে প্ৰথম গানটো হ'ল আপোনালোকে শ্রমত যাব। শ্রমত যোৱাৰ পিছত আপোনালোকে অলপ সময় লৈ আছে এইখিনিতে মোৰ চেনেল সাবস্ক্রাইব কৰক আৰু নতুন নতুন ভিডিও দেখক। এটা আপোনালোকে লিখিব সরি নেটওয়ার্ক প্রবলেম। এতে আপোনালোকে লিখিব সরি অলপ সময় লৈ আছে RS reporting.nic सॉरी ये हो गया RS reporting.nic.in बोले क्लिक करेंगे। অলপ সময় লৈ আছে। সো গাইস এতিয়া আপোনাৰ হ্যান্ডশট আপনি ডেস্কটপ কৰি ল'ব। ওপৰত তিনটা দেখা পাই আছে ফটো, ইয়াতে ক্লিক কৰিব। ইয়াতে ডেস্কটপ সাইট আছে, তলত একেবাৰে তলত এটো ডেস্কটপ সাইট কৰি ল'ব। কৰাৰ পাছত আপোনালোকে এটো জুম কৰিব। জুম কৰি 2 নম্বৰ যেটো আছে অপশন হাই লেভেল ফিজিক্যাল প্রসেস রিপোর্ট এতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়ালৈকে আপোনালোকে চাই আছে ইয়াতে ওয়াল স্টেট আছে। এটাত আপোনালোকে আপোনাৰ স্টেটটো আপনি দিব। যেটো মোৰটো আসাম, মই আসাম দি দিছো। ইয়াৰ পিছত আৰু এটা সিলেক্ট আহিছে, এতে ক্লিক কৰি আকৌ এটো যেটো মোৰটো কামৰূপ, তো কামৰূপটো ক্লিক কৰিব। আকৌ বকটো দিব, মোৰ যেটো বক আছে মই মোৰটো দিছো। বা বেলেগ এনে সিলেক্ট আহিব, পঞ্চায়ত সিলেক্ট আহিব। এনেদৰে ক্লিক কৰাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ 2018-19 নামটো ঘৰত আহিছে না নাই এটা আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। সো গাইস মোৰ চেনেল সাবস্ক্রাইব কৰক আৰু নতুন নতুন ভিডিও দেখক। বা আপোনালোকে এটো PDF ৰ পৰা ডাউনলোড কৰিব পাৰিব। এতে ডাউনলোড এক্সেল আছে বা ডাউনলোড PDF আছে। সো গাইস থ্যাংক ইউ ফর ওয়াচিং মাই ভিডিও চ্যানেল।